তো ফাইনেলি আমি আহি পালোঁ ৰংঘৰ ফাইনেলি আমি আহি পালোঁ কাৰেংঘৰ আৰু মোৰ পিছফালে এইটো কাৰেংঘৰ Good morning everyone, how are you all? This is me, your boy Jinas. Welcome back to my YouTube channel, Jimnas Vlogs. So, আজি আমাৰ শিৱসাগৰৰ 3 নম্বৰ দিন আৰু আজি আমাৰ 3:30 মান বজাত আকৌ ৰিটাৰ্ণ ট্ৰেইন আছে গুৱাহাটীলৈ। সেইকাৰণে আজি আমাৰ লাষ্ট ডে শিৱসাগৰত। এতিয়া মই উঠিছোঁ আৰু এতিয়া বৰ্তমান বাজি আছে 9টা আৰু আমাৰ বহুত পেকিং কৰিব বাকী আছে। ইফালে মই বেগ চেক্স পুৰা ওলাই লৈছোঁ আৰু এইখিনি কাপোৰ ইয়াত আমি ভৰাব লাগিব আৰু এই গোটেই সামানখিনি বেগত ভৰাব লাগিব। আৰু মেইন কথাটো হ'ল যে এতিয়ালৈ আমি একো খোৱা নাই ৰাতিপুৱা মিনিমাম 9:30 মান বাজি গ'ল এতিয়ালৈ একো খোৱা নাই ঘৰতলৈ তো এতিয়ালৈকে চাহ খালো হৈ চাগে যি নহওক লাগিছে অলপ অলপ তথাপিও মানে খাব যোৱা নাই এইখিনি পেকিং কৰি কেনে একেলগত খাব যাম আৰু আজি আমি ভাবিছোঁ যে আজিখিনি কালি ৰৈ গ'ল কালি আমাৰ বেছি ঘূৰা নহ'ল কাৰণ আমি বহুত দেৰিকৈ গ'লোঁ ন তো সেইকাৰণে আজি যিখিনি আমাৰ ঘূৰিব লগা আছে কাৰেংঘৰ আছে শিৱদৌল আছে তো সেইখিনি যিমানখিনি কভাৰ কৰিব পাৰে সেইখিনি আমি কভাৰ কৰিব চেষ্টা কৰিম তো এতিয়া মোৰ পেকিং পুৰা হৈ গ'ল আৰু ইয়াৰটো বাকী আছে তো এতিয়া ইয়াৰটো কৰিম সো এতিয়া আমি ৰেডি হৈ গ'লোঁ আৰু আমাৰ পেকিং চেকিং পুৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি অলপ ফুৰিব যাওঁ কাৰণ আমাৰ হাতত বহুত টাইম আছে 3:15 মানত আমাৰ ট্ৰেইন আছে সেইকাৰণে এতিয়া ভাবিছোঁ কাৰেংঘৰ আৰু শিৱদৌল যিটো আমি এতিয়ালৈকে এক্সপ্ল'ৰ কৰা নাই সেইটো আমি চাব যাম বল 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 দে ভাই কওঁ কালি দিনটো কেনে লাগিল কালি কিন্তু বহুত বেছি ভাল লাগে কাৰণ ৰংঘৰটো মানে যিটো এটা আমি ফটোত ইমান বছৰ দেখিছিলোঁ আমি সৰুতে পঢ়িছিলোঁ আজি যেতিয়া কালি আমি ৰিয়েলত চালোঁ বহুত বেছি ভাল লাগে ইমান বছৰ পুৰণি বস্তু এটাও যে আমাৰ ইমান ধুনীয়া হৈ আছে আজি তহঁতৰ ঘৰ চাই কিনে বহুত বেছি ভাল লাগে হিষ্টৰিকেল প্লেচবোৰ মাজে ভিজিট কৰিব লাগে আপোনালোকে পাৰিলে আহক তো এতিয়া আমি ৰিক্সা বিচাৰি যাই আছোঁ আৰু এতিয়া আমি কাৰেংঘৰ চাব যাম অটোখন পাইছিলোঁ বহুত মানে ৰিজাৰ্ভেশ্যন কৰিব লাগিব সিহঁতৰ বেছি পইচা সুধি আছে মিনিমাম 14 কিলোমিটাৰ যাওঁতে 500 সুধি আছে সুধি লাভ নাই আৰু ইয়াত লাইন গাড়ী ডাইৰেক্ট পাম চাই লওঁ সো এতিয়া আমি চেয়াৰ টেক্সিৰ পৰা নুমিলৈছোঁ আৰু নুমি পিনে তিনিআলি এটা আছিল তাৰ আমাক সোমাই দিছে আৰু তাৰ পৰা আমি ই ৰিক্সা এখন লৈ কেনে এনেকৈ যাই আছোঁ কাৰেংঘৰলৈ মানে এইখিনি আকৌ 1.4 কিলোমিটাৰমান দূৰত আছে তো সেইখিনি আকৌ ই ৰিক্সা লৈ কেনে যাব পাৰিব খোজকাঢ়িব পাৰে কথা নাই মেইন প্ৰব্লেমটো হৈছে আজি মাইকটো বহুত ধোকা দি আছে আমাক কালিৰ পৰা মাইকে বহুত ধোকা দিছে আমি ৰেকৰ্ডিং কৰি থৈছোঁ এটা কথাই বা কিমানবাৰ ৰেকৰ্ডিং কৰিছোঁ হিচাপ নাই আমাৰ ফাইনেলি আমি আহি পালোঁ কাৰেংঘৰ আৰু মোৰ পিছফালে সেইটো অসমৰ বিখ্যাত কাৰেংঘৰ চ' কাৰেংঘৰটো একচুৱেলি শিৱসাগৰৰ টাউনৰ পৰা 16 কিলোমিটাৰ দূৰত আছে আৰু ইয়াত আহি কেনে এটা কথা গম পালোঁ যে তহঁতৰ ঘৰৰ পৰা কাৰেংঘৰলৈ এটা গোপনীয় ৰাস্তা আছিল তৃষ্ণা তোমাৰ ছবি সকামকা ছায়া হৰিণী নয়না তোমাৰ দুচকুৰ মায়া পাহে পাহে ফুলি উঠে বুকুতে গোলাপ আহে আহে পাইনো যায় চামনি খুবা এনেকৈ আমি ওপৰত আহি গ'লোঁ আৰু ওপৰৰ পৰা আপোনালোকে ভিউটো চাব পাৰে কিমান ধুনীয়া ইয়াত ধুনীয়াকৈ লিখা আছে আহোম ৰজা প্লেচ বুলি একচুৱেলি মাইকটো বহুত বেয়াকৈ থকা দি দিলে ইমান বেয়াকৈ থকা দিব বুলি ভবা নাছিলোঁ কাৰেংঘৰ আহোম চাফাসকলৰ দ্বাৰা নিৰ্মিত এটি পিৰামিড আকৃতিৰ ৰাজমহল 1752 চনত এই কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয় পিছত পুনৰ আহোম ৰজা ৰাজেশ্বৰ সিংহই এই কাৰেংঘৰটো নিৰ্মাণ কৰে কালিতকৈ আজিৰ বতৰটো বহুত ভালে কালি বহুত ৰ'দ আছিল যেতিয়া ৰংঘৰ চাব গৈছিলোঁ আৰু ৰ'দত মানে ভাল নালাগিব বস্তুবিলাক চাই কেনে তো আজি ৰ'দো নাই কিন্তু বৰষুণো নাই এটা নৰ্মেল বতৰ এটা হৈ আছে তো এনেকুৱা বতৰত ফুৰি কেনে ভাল লাগে বস্তু চাই ভাল লাগে চ' এতিয়া আমি কাৰেংঘৰৰ পৰা বাহিৰত যাই আছোঁ আৰু কাৰেংঘৰটো চালোঁ তো কাৰেংঘৰ চাই আহিলোঁ চাই কেনে একদম ভাল লাগিছে ৰাতিপুৱা উঠি কেনে একো খোৱা নাছিলোঁ ডাইৰেক্ট কাৰেংঘৰ চাব গৈছিলোঁ সেইকাৰণে এতিয়া আৰু ৰ'ব নোৱাৰি আৰু ভাতে খাই দিছোঁ
চ' আমি অলপত যাব ওলাইছোঁ আমাৰ পেকিং চেকিং পূৰা ৰেডি আৰু আজি কাৰেক্ট ঘৰটো চালোঁ আৰু শিৱদৌলটো চাব আমাৰ সময় নাই কাৰণ আমাৰ ট্ৰেইন আছে 3:15 যদি এতিয়া শিৱদৌলটো চাব যাওঁ আৰু অলপ দেৰি লাগি যায় তো সেইকাৰণে আমি ভাবিছোঁ যে নেক্সট কেতিয়াবা যদি আকৌ বিহুৰ টাইমত আহিম বুলি ভাবিছোঁ যদি বিহুৰ টাইমত আহোঁ তেতিয়াহ'লে আমি আকৌ শিৱদৌলটো চাম আৰু যিখিনি চাব লগা আছিল নামদাং শিলৰ সাঁকো আৰু কিবা কিবা আছিল তো সেইখিনি আমি নেক্সট যেতিয়া আহিম তেতিয়া চাব চেষ্টা কৰিম এতিয়া আমি শিৱসাগৰ ৰেলৱে ষ্টেচন পাই গ'লোঁ আৰু এতিয়া ট্ৰেইন বহিব লাগিব আৰু এনেকৈ চ' আমাৰ ট্ৰেইন আহি গ'ল আৰু এতিয়া আমি ফাইনেলি শিৱসাগৰ ৰেডি হ'লোঁ শিৱসাগৰ বাই বাই দি ফাইনেলি বাই বাই শিৱসাগৰ তো শিৱসাগৰক বাই বাই দি এতিয়া নিজৰ নিজৰ চিটত বহিছোঁ শিৱসাগৰৰ কথা ক'ব গ'লে শিৱসাগৰ চহৰখন যিমান ধুনীয়া মানুহবোৰক সিমান মৰমীয়াল বহুত মৰম দিছে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই